Good morning everyone. আজি আপোনালোকক মই দেখুৱাবলৈ লৈ যাম ডিব্ৰুগড় গংগোত্ৰী উদ্যান। গংগোত্ৰী উদ্যান ডিব্ৰুগড় কোনে কোনে চাইছে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি দিব পাৰে আৰু যিসকলে গংগোত্ৰী উদ্যানখন দেখা নাই তেওঁলোকলে একদম ধুনীয়াকৈ আৰম্ভণিৰ পৰা চাই যাওক আৰু ক'ৰ পৰা চাইছে এটা ধুনীয়াকৈ কমেণ্ট এটা কৰি যাওক। যিহেতু মই মিনি ব্লগ বনাই আছো গংগোত্ৰী উদ্যানৰ লগত। দেখিছেনে ইয়াত ৰাস্তাৰ মাজে মাজে ডিব্ৰুগড়ত কেনেকুৱা ধৰণৰ এইটো পানীৰ হেৰি বনাই থোৱা আছে একদম চাৰিআলিৰ মাজত। দেখিছে কি ধুনীয়া লাগিছে নহয়, আপোনালোকক ভাষাৰে আৰু বুজাব নোৱাৰোঁ। যদি আপোনালোকে পাৰ্কখন চায় তেতিয়াহ'লে আৰু আপোনালোকক বহুত মজা লাগি যাব। ৰাস্তাৰ কাষে কাষে দেখিছে এইবিলাক শিলৰ ধুনীয়াকৈ শিলগুটি দি কালাৰ কৰি বনাই দিছে, যি মজা নহয় কৈছোঁ নহয়। আপোনালোকে যদি জীৱনত এবাৰ হ'লেও আহে একদম আপোনাৰ একদম দিল খুশ হৈ যাব মানে চাই। আৰু এটা কথা আপোনালোকে গম পায়নে, দেখিছেনে ইয়াত কাগজৰ টুকুৰাও এটা নাপাব, একদম ছুইজাৰলেণ্ডৰ নিচিনা চফা একদম। দেখিছেনে এটা চিপছৰ পেকেটো আপোনালোকে দেখি নাপায়, এটা শিখৰৰ পেকেটো দেখি নাপায়, একদম চাফ চিকুণকৈ ৰাখিছে ৰাস্তাবোৰো। মানুহবিলাক বৰ ধুনীয়া, ইয়াৰ মানুহখিনি জাবৰ জোথৰ নকৰে, য'তে ত'তে জাবৰ নেপেলায়। সেইকাৰণে মানুহবিলাকক বহুত মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। কিন্তু আমাৰ এলেকাত মানুহবিলাকে য'তে যি পায় খাই পেলাই থৈ দিয়ে, কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখে, লাগিলে সেই ৰাস্তাই হওক বা নিজৰ ঘৰখনেই হওক। তো ব'লকচোন আপোনালোকে এতিয়া মই লৈ গৈ আছোঁ গংগোত্ৰী উদ্যান দেখুৱাবলৈ। আৰু ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চায়ে আছে তেতিয়াহ'লে ধুনীয়াকৈ এটা লাইক কৰি আৰু আপুনি ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপোনালোকে লাইক কমেণ্ট কৰিলে আমাৰো ভিডিঅ' নতুন বনাবলৈ উৎসাহটো বেছি পাওঁ আমি। সেইবাবে আমাৰ বাবে আপোনালোকে লাইক কমেণ্টটো কৰিব। তো ব'লক আপোনালোকক লৈ যাওঁ উদ্যানৰ মাজত। দেখিছেনে আপুনি গংগোত্ৰী উদ্যান এইখনেই হয়। আৰু মই লৈ যাব বিচাৰিম আপোনালোকৰ ভিতৰলৈ কিনো আছে আপোনালোকে দেখিব ধুনীয়াকৈ আৰু নিজৰ মন্তব্য কমেণ্টৰ যোগে জনাব। কেনে লাগিল আপোনালোকক নিশ্চয় জনাব বুলি আশা থাকিল। এয়া উদ্যানখন বৰ বেছি ডাঙৰ নহয়, কিন্তু হ'লেও ধুনীয়াকৈ ইয়াত বস্তুবিলাক সজাই পৰাই থোৱা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ হ'লে শ্বৰ্ট ভিডিঅ'বিলাকত চাব, গোটেই উদ্যানখন দেখি পাব। বাই বাই।